হেল্ল' এভৰিৱান, মোৰ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি মই আপোনালোকক দেখাব লৈছোঁ মই দহি কেনেদৰে বাটোঁ। আৰু আগৰটো ভিডিঅ'টো আপোনালোকক মই তাঁত লগাবলৈ যাম বুলি কৈছিলোঁ, যিহেতু যোৱা হোৱাই নাই, কাৰণ তাত ধেৰ মানুহে লগাই আছে ইখনৰ পিছত সিখন, আৰু মোৰ ভাগত পৰাগেই নাই। আৰু যিদিনাখন মই লগাম আপোনালোকক নিশ্চয় দেখামেই। আৰু মোৰ চেনেলত যদি আপোনালোক কোনোবা নতুনকৈ আহিছে, মোৰ চেনেলটো প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আৰু আজি ভিডিঅ'টো আৰম্ভ কৰিবলৈ লৈছোঁ, আপোনালোকে অকণো স্কিপ নকৰাকৈ শেষলৈকে চাই যাব। বলক তেনেহ'লে এতিয়া আৰম্ভ কৰোঁ। আৰু এতিয়া মই দেখাব লৈছোঁ আপোনালোকক মই দহি বাতিবলৈ লোৱা চাদৰখন। এইখনেই হৈছে মোৰ চাদৰখন। চাদৰখন পিংক কালাৰ হয়। এফালে তিনিটা কালাৰ আছে, গল্ডেন, হোৱাইট আৰু ব্লু আছে। আপোনালোকে চাদৰখন মিলাকৈ গোটেই তিনিটা কালাৰেই ল'ব পাৰে সূতা। আৰু যিহেতু মই গোটেই তিনিটা নলওঁ, এটাই ল'ম। হোৱাইটটো বেছি আছে যে, এইফালে এইবিলাক বেছি আছে যে হোৱাইটটো, সেইটো কাৰণে এতিয়া মই অকল হোৱাইটটোকে ল'ম। আহক তেনেহ'লে মই কেনেদৰে দহি বাতি থাকোঁ আপোনালোকে মোৰ ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ চাই যাব। Five minutes later. আৰু দহি বাতিবৰ কাৰণে মই মানে সূতা লৈ লৈছোঁ, আৰু এখন কেঁচি আৰু বেজী এটা। তাৰপিছত গাঁঠি দি থাকোঁতে চাদৰখন গুচি নাহিবৰ কাৰণে গধুৰ বস্তু গাৰু এটা দি লৈছোঁ ওপৰত। আৰু এতিয়া মই গাঁঠি লওঁ। আপোনালোকে ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ চাই যাওক, আৰু ছাবস্ক্ৰাইব কৰি দিবলৈ একেবাৰে নাপাহৰিব। A few moments later. আৰু এইটো এতিয়া মই 4 নম্বৰটো গাঁঠি আছোঁ। এইফালে এতিয়া মই বেজীটো এনেদৰে মোৱাই দিছোঁ সূতাডাল। এইটো এতিয়া মই টানকৈ গাঁঠিটো দি দিলোঁ। এইটো এতিয়া হৈ গ'ল। আৰু ইটোৰ লগত সিটো মিলাকৈ সমানকৈ মই কাটি দিম সূতাডাল। এনেদৰে কৰিলে বেছি সূতা নষ্ট নহয়। আৰু এইটো দেখিছেনে, ধুনীয়াকৈ হৈ গ'ল। এতিয়া মই ইয়াৰ পিছৰটো গাঁঠিম। এইটো সমানকৈ জোখটো লৈ লৈছোঁ মই। এইফালে অকণমান গুচি অহাৰ বাবে মই কেঁচিখন ওপৰত দি লৈছোঁ, আৰু এইটো এনেদৰে গাঁঠিটো দিছোঁ। মই এতিয়া গাঁঠি 3টা দিম, তেতিয়া টান হ'ব। আৰু এনেদৰে সূতাখিনি দি লৈছোঁ। দেখিছে মই কেনেদৰে গাঁঠি দি আছোঁ। আৰু এইফালে এনেদৰে মেৰিয়াই দিম এতিয়া মই সূতাটো। এইটো হ'লেই আৰু। এইফালে বেজীটোৰ পৰা সূতাডাল ওলাই পৰিলে, সেইটো কাৰণে আকৌ মই ভৰাই লৈছোঁ সূতাডাল।
আৰু এয়া এইটো হৈ গ'ল। এতিয়া আকৌ আগৰ দৰে ইটোৰ লগত সিটো সমানকৈ মিলাই পেলানি সূতাখিনি কাটি দিম মই। আৰু আপোনালোকক কৈছোঁৱে মই বগা বেছি আছে কাৰণে অকল মই বগাই চাদৰখনৰ লগত মিলাকৈ বগা সূতা লৈ পেলানি দহিটো বাতি আছোঁ। আৰু এয়া দেখিছে আপোনালোকে মোৰ ভালেমানকেইটা দহি বটা হৈ গ'ল। আৰু মোৰ চেনেলত যদি আপোনালোক কোনোবা নতুনকৈ আহিছে তেনেহ'লে মোৰ চেনেলটো প্লিজ লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। আৰু আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। আৰু মোৰ ভিডিঅ'টো যোনে যোনে চাই ভাল পালে আপোনালোকে প্লিজ কমেণ্ট এটা কৰি জনাব। অন্য এটা ভিডিঅ'ত আকৌ লগ পাম। আজিলৈ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ।